Welcome to Eastern Paradigm. This evening we are here at Tengapara Kokrajhar in this auspicious occasion of Navami. We are here to ask opinions from people about this special occasion. Today we have Mr. Sanjay and Mr. Sanjeev, who have been working diligently to keep things working in this puja pandal. আচ্ছা আমার নাম সঞ্জয় চক্রবর্তী মোর নাম সঞ্জয় চক্রবর্তী মই কোকৰাঝাৰ টেঙাপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ এজন সদস্য আৰু আমাৰ লগত আছে কোকৰাঝাৰ টেঙাপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ জেনাৰেল সেক্ৰেটাৰী শ্ৰী সঞ্জীৱ সৰকাৰ আজি দীৰ্ঘদিন ধৰি তেওঁ মিনিমাম 15 ইয়াৰ্ছ ধৰি সেক্ৰেটাৰী পোষ্টত আছে কিমান ঝড় ঝঞ্ঝাট বাধা বিঘিনি সবৰ মাজত তেওঁ ইমান ধুনীয়া কাম কৰিছে যে সকলো ৰাইজ তেওঁক আজিও মনত ৰাখিছে সেই সংগতি ৰাখি আমি তেওঁক কালি সম্বৰ্ধনা দিছিলোঁ ইয়াক আমি সকলো মিলি আমাৰ ৰাইজ যিমান আছে সকলো মিলি তেওঁক সম্বৰ্ধনা দিছিলে একচুৱেলি খুব ভাল অনুষ্ঠান হয় আৰু এই অনুষ্ঠানটো এই কোকৰাঝাৰ টেঙাবাজি দুৰ্গা পূজা চলি আছে 1963 পৰা আজিলৈকে চলি আছে 60 বছৰ হ'ল হীৰক জয়ন্তী বৰ্ষৰ চলি আছে গতিকে সমগ্ৰ ৰাইজ ইয়াক উৎসাহিত আৰু উদ্দীপনা যোগাইছে আৰু সকলো ৰাইজৰ সহযোগিতাৰ কাৰণে আজি ইমান দূৰ আগবাঢ়ি গ'ল এই দুৰ্গা পূজা সকলো জাতি জনজাতি জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানে আহিব পাৰে আৰু এটো একচুৱেলি মেলবন্ধনৰ পূজা সমগ্ৰ জাতি উপজাতি ইয়াৰ এক সংগতি ৰাখি পেলাই কাম কৰি আছে ইয়াত মানুহৰ ভিতৰত এটা মিলাপ্ৰীতি ভাৱ গঢ়ি উঠে আৰু মানুহৰ মনত এটা আনন্দ উল্লাস জাগি উঠে এই দুৰ্গা পূজাৰ সময়ত সেইকাৰণে দুৰ্গা পূজা একচুৱেলি পৃথিৱীৰ শ্ৰেষ্ঠ পূজা ইউনেস্কোৰ পৰা আজিকালি ৱৰ্ল্ড হেৰিটেজ বুলি ঘোষণা কৰিছে গতিকে ফেমাস ওয়ার্ল্ড ফেমাস পূজা শ্রী শ্রী দুর্গা পূজা হ্যাঁ এটা অ্যাকচুয়ালি এটা শুরু হয় শরৎকালেই হয় এটা সাধারণত সেই শরৎকালে বিশেষ করে ভগবান রামচন্দ্র এই পূজা করেছিলেন সেই থেকে এটাকে বলা হয় অকাল বোধন এই সেই থেকে ভগবান রামচন্দ্র থেকে শুরু হয়েছে এই দুর্গোৎসব তারও আগে ছিল কিন্তু ভগবান রামচন্দ্র এই পূজা করার পরে রাবণকে বধ করেছিল সেই জন্য এটা ওয়ার্ল্ড ফেমাস অ্যাকচুয়ালি এর আগের থেকে এই অবধি এত সুন্দরভাবে পূজা চলছে এখন আমি মনে করি সবচেয়ে বেশি ভালো হয়েছে সব দিক দিয়ে পারিপার্শ্বিক সামাজিক অর্থনৈতিক সব দিক দিয়ে এখন ভালো হয়েছে পুজো আগের থেকে অনেক উন্নত হয়েছে মানুষের মানসিকতা ভালো হয়েছে মানুষের বিদ্যা বুদ্ধি জ্ঞান সব দিকে উন্নতি হয়েছে এবং বিশেষ করে কোকরাঝার তো অনেক উন্নত হয়েছে কোকরাঝার অহা বছর আরও ভাল করে করার আরও মানে আরও চেষ্টা করিম মানে ভাল করে করার পূজাটো সবার সহযোগিতা দিয়ে করা হয় আমার রাইজের বিহারি বাঙালি বড় সব মিলে এই পূজা করা হয় সবে হাসি ফুর্তি সত্যি আনন্দ করি করে আরও ভাল এটা আমার 15 বছর হল আর সেক্রেটারি হওয়া এইটাই মানে ধন্যবাদ So this was all for today evening. This is Alex Bosumatari reporting for Eastern Paradigm. Welcome to Eastern Paradigm once again. We are here today at Kokrajhar town and we'll be interviewing a person today. So, आपको कैसा लग रहा है मतलब? अच्छा लग रहा है यहाँ का मतलब जो पेंडल किया है वो लोग अभी वो मतलब प्लास्टिक्स वगैरह थर्मोकॉल्स वगैरह कुछ यूज़ नहीं किया यहाँ पे सिर्फ मतलब रॉ मटेरियल जो मिलता है वही से बना है तो ये अच्छा लगा और यहाँ का जो पूजा है कोकराझार में बहुत अच्छा पूजा करता है पूजा के मामले में तो हम लोग आज यहाँ पे अवार्ड देने वाले हैं पूजा के लिए बेस्ट पूजा माने थांनाय बोसोरनिफ्राय बे बोसोरा माने मेरला साबसिन आरोना आगोलनिफ्राय मेरला साबसिन ओमफ्राय माने ओभारअल नैबे जोंनि डिपट रडनि माबाया फुजाया साबसिन जायो आरोना दस्रानि तुलनायावहाय जोंनिया माने मेनेजमेन्टआ मोजां जायो आरोना माने बारा क्राउडेड जाया माने नारला नुरला जाया आरोना जोबोद मोजां जायो ओमफ्राय एबारनि टीमाबो जोबोद मोजां आरोना माने एबारनि जोंनि बे डिपट रडनि माबाया फुजाया माने लास्ट इयाराव आं ओंखारनायबो जायाखैमोन ना बेबिया उन्दैमोन आं मिन्थियामोन आरोना ओमफ्राय एबार आङो लास्ट इयार बेरायनो हायाखै एबार बेरायदों ओमफ्राय आं जोबोद मोजां मोनदों आरो बेरायनानैहाय